ঐ কি ভাবি আছ ইমান? নাই অ', এনেই মনটো বেয়া লাগি আছে। বৰ মনটো বেয়া কৰি আছেচোন। এই নিউজবিলাক দেখি দেখি খুব বেয়া লাগি আছে। এইকেইদিনত অহা নিউজটো শুনিছ? কাজিৰঙাখন যে কমাই কিনে 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিব। সেইটো হয়, ৰিচেণ্ট নিউজটোত ময়ো দেখিছোঁ। সেইকাৰণে মনটো বেয়া লাগি আছে। দীপৰ বিলখন নোহোৱা হ'লেই আমাৰ মাজৰ পৰা। এতিয়া যদি কাজিৰঙাখনো আমি হেৰুৱাব লগা হয়, অসমৰ কি থাকিব? অসমৰ চিনাকিচোন এশিঙীয়া গড়ে। আৰু ভাবি চাচোন, কাজিৰঙাখনৰ ইমানবিলাক গছ গছনি কাটিলে, ৱেটলেণ্ডবিলাক যদি নোহোৱা কৰে, তেতিয়াহ'লে তাৰে জীৱ জন্তুবিলাক ক'ত যাব? তই নিজে ভাবি চাচোন বাৰু। কাজিৰঙাৰ জীৱ জন্তুখিনিলৈকে বহুত বেয়া লাগিছে ভাবি কিনে। তেতিয়াহ'লে আমি এই জীৱ জন্তুখিনিৰ লগত কিয় এনেকুৱা কৰিব লৈছোঁ? কি কৰিবি, কোনোৱে নাইচোন একো ক'বলৈ। তথাপিতো মাত মতা মানুহ নাই। জুবিন দালৈকে বৰ মনত পৰিছে। জুবিন দা থকা হ'লে ইতিমধ্যে প্ৰটেষ্ট আৰম্ভ কৰি দিলে হয়। কিন্তু প্ৰটেষ্ট কৰিব কোনে এতিয়া? অপজিশ্যন নিমাত, ষ্টুডেণ্ট ইউনিয়ন নিমাত, কোনো নাই মাত মাতিব পৰা অসমত। আৰু সেইকাৰণে হয়তো অসমীয়াৰ অস্তিত্ব লাহে লাহে কমি আহিছে। আশা এৰি নিদিয়াটোৱে ভাল হ'ব। জুবিন দা নহ'লেওতো জুবিন দাৰ কৰ্মৰাজিখিনি আমাৰ মাজত আছে, জুবিন দাৰ কথাখিনি আমাৰ মাজত আছে। সেইখিনি লৈয়ে অসমীয়া পুনৰ আগবাঢ়িব লাগিব। গামোচাখনেই আমাৰ অস্তিত্ব নহয় জানো? গামোচাখন বুকুত বান্ধি ৰাখি থ'লেই নহ'ব। অসমীয়াৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে অসমখনকো ধৰি থাকিব পৰা হ'ব লাগিব। কিন্তু সেই চেতনা আমাৰ অসমীয়াৰ মাজত হয়তো বহুত দিন আগতে হেৰাই গ'ল। তাকে ভাবি বেয়া লাগি আছে। হ'ব দে, মন মাৰি থাকিলেনো কি হ'ব? কিবা এটাতো বাট উলিয়াবই লাগিব।